তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ইভিকেশ্যনৰ ফালৰ পৰা মই ভাবিছোঁ এতিয়া আপোনালোকৰ বাবে পুনৰ এটা এনেদৰে ব্লগ লৈ আহিছোঁ। আজি মই আছোঁ লিকাবালি, অৰুণাচল লিকাবালি হয়। আছোঁ এতিয়া মই হেংগিং ব্ৰিজত আছোঁ। এইটো চাওক আপোনালোকে চাগে দেখি পাইছে চাগে হেংগিং ব্ৰিজটো। তো হেংগিং ব্ৰিজটো অলপমান দেখুৱাম আজি ব্লগটোত। লগতে আছে নদী আছে, লগতে আছে মুঠতে প্ৰাকৃতিক নেচাৰেল পূৰা ধুনীয়া ধুনীয়া জেগা আছে। তো সেইবোৰ আপোনাক মই দেখাব ট্ৰাই কৰিম। তো চাই থাকিব মোৰ লগত। ব'লক তেন্তে ভিডিঅ'টি আৰম্ভ কৰোঁ। য়েছ। তো গাইজ এখন নদী হয়। এই নদীখনৰ নাম হৈছে চিয়াং বুলি কয়। এখন অৰুণাচলৰ চিয়াং বুলি কয় আৰু অসমত ব্ৰহ্মপুত্ৰ। এতিয়া পানী বিশেষকৈ নাই, কিন্তু বাৰিষা কালত বাৰু পানী হয় বাৰু, কিন্তু এতিয়া একেবাৰে পানী নাই এতিয়া। আমি হেংগিং ব্ৰিজলৈ এতিয়া আমি উঠিম এতিয়া। তো উঠি পিনে হেংগিং ব্ৰিজত উঠি কেনেকুৱা লাগে সেইবোৰো মই মানে দেখুৱাম। কাৰণ হেংগিং ব্ৰিজ বুলি কোৱাৰ লগে লগে মানে ওলমা হয়তো। তো ওলমা দলংটো নৰ্মেলিটো মানে মানুহে খোজকাঢ়ি গ'লে বা উঠি গ'লে যেনেকুৱা এনেকুৱাতো নহয়। হেংগিং মানে কি আৰু মানে ওলমি যায় আৰু একদম পূৰা লৰচৰ হৈ যায়। তো কেনেকুৱা হয় চাওঁ আহক। তো এতিয়া উঠিব গৈছোঁ হেংগিং ব্ৰিজত। এই হেংগিং ব্ৰিজটো পাৰ হোৱাৰ লগে লগে আমি পাহাৰ পাম। এইবিলাক দেখিছেনে বাৰু? কি ডাঙৰ ডাঙৰ নথ, পূৰা ডাঙৰ এইটো কি বুলি ক'ব লাগিব জানো, এইটো নাজানো দেই। এইটো মানে লোহাই নে কি নে নাজানো আৰু। এইটো চাগে এলুমিনিয়ামে হয় চাগে ন? এইটো এলুমিনিয়াম হয় আই থিংক, মানে মোৰ মতে মানে। কাৰণ লোহা হ'লে এনেকৈ থাকিব পাৰিবনে নোৱাৰিব নাজানো, কিন্তু এইবোৰ বাৰু লোহাই হয়। এইবোৰ নটবোৰ, কিন্তু সেইটো আই থিংক এলুমিনিয়াম হ'ব। এইবোৰ লোহা হয়। এইবোৰ সকলোবোৰ লোহা হয়। আনকি এইবোৰ কিন্তু লোহা নহ'ব, এইবোৰ এলুমিনিয়াম হ'ব আই থিংক। আমি এতিয়া নিচেই পাহাৰৰ ওচৰতে আমি এতিয়া আছোঁ। এই হেংগিং ব্ৰিজটো পাৰ কৰাৰ লগে লগে আমি এতিয়া পাহাৰ পাম। নামিব পাৰিম জানো এইটো? সেইটো হ'লে নামিব পাৰিম নে নোৱাৰিম জানো নাজানো আৰু দেই। আমি মানে ঘূৰি যাওঁগৈ। আমি চাইডে পাৰ নহওঁগৈ। তো মানে নমাৰ ব্যৱস্থাটো বৰ মানে শোচনীয় নহয়। তো সেইকাৰণে এতিয়া আমি মানে ঘূৰি যাওঁগৈ। তো ঘূৰি পিনে কিছুমান অঞ্চল আপোনালোকক পুনৰ মই দেখুৱাবলৈ মই চেষ্টা কৰিম। মই এই চাইডে যেনেকৈ সেই চাইডে এতিয়া আমি যাম এতিয়া। সেইটো চাইডে আপোনালোকে দেখিছেনে বাৰু? সেই চাইডে অলপমান যাম, অলপমান ঠাইডোখৰ অলপমান চাম। গাইজ জেগাটো এটা ভাল এটা প্লেচ হয়, এটা মানে পিকনিক খোৱা এটা ভাল এটা প্লেচ হয়। ইয়াত মানুহে মানে ডিচেম্বৰৰ পৰা মানুহবোৰ বিশেষকৈ গোট খাইহি আৰু ডিচেম্বৰটো জানুৱাৰী ফেব্ৰুৱাৰী সেইকেইটা মাহত পূৰা মানে ইয়াত মানুহ পিকনিক খাবৰ বাবে ইয়াত বহু অঞ্চলৰ পৰা, বহুত দূৰ এলেকাৰ পৰা মানুহে পিকনিক খাবলৈ আহে। আৰু বিশেষকৈ আৰু এটা কথা কওঁ মই, তো আপোনালোকে চাগে মোবাইল স্ক্ৰীণত চাগে ইমানখিনি চাগে দেখি নাই পোৱা চাগে। তো সেইকেইটা জেগা আগতে পূৰা সেউজীয়া হৈ আছিলে, পূৰা ঘাঁহ বন আছিলে, ঘাঁহ বন পূৰা ধুনীয়া হৈ আছিলে। তো যাৰ ফলত বেছিকৈ মানে ভাল লাগিছিলে। কিন্তু এতিয়া চব মানে শিলৰ ফেক্টৰী হৈ গ'ল। তো শিলৰ ফেক্টৰী হৈ যোৱাৰ বাবে এতিয়া তাৰ যোনটো নেকি সৌন্দৰ্যটো অলপমান বিলুপ্ত হৈছে এতিয়া। তো চাওক আপোনালোকে এইবোৰ চব শিলৰ ফেক্টৰী হয়। এই গোটেই অঞ্চলটো আগতে পূৰা ধুনীয়া ঘাঁহ বনেৰে বিস্তীৰ্ণ হৈ আছিলে, সেউজীয়া একদম গছ গছনি আছিলে। তো এতিয়া গছ গছনিবোৰ এতিয়া নাইগৈ। এতিয়া চব এতিয়া শিলৰ ফেক্টৰী এতিয়া বনাই দিলে। শিলৰ ফেক্টৰী বনোৱাৰ কাৰণে কিন্তু পৰিৱেশটো বিনষ্ট হৈছে বাৰু, নোহোৱাও নহয়। আপোনালোকে দেখি পাইছেনে বাৰু? এতিয়া গোটেই এইবিলাক শিলৰ ফেক্টৰী হৈ গ'ল এতিয়া। আগতে এইবোৰ একোৱে নাছিলে। আগতে ইমান ধুনীয়া জেগা আছিলে ইয়াত, পূৰা কেৱল চিৰসেউজীয়া হৈ আছিলে। কেৱল ধুনীয়া গছ গছনি আছিলে, ঘাঁহ বন আছিলে। এতিয়া পূৰা লেংটাৰ হৈ গ'ল এইবোৰ চাগে আপোনালোকে চাগে শিলৰ আৱাজবিলাক চাগে শুনি পাইছে চাগে, শিলৰ ফেক্টৰী আৱাজবোৰ। এইবোৰ চাওঁ না, এইটো জেগাত এতিয়া মই যোনটো জেগাত মই আছোঁ সেইখিনি জেগা পূৰা ধুনীয়া
সেউজীয়া হৈ আছিলে, গছ গছনি হাবি জংঘল হৈ আছিলে, মানে চৰাই চিৰিকটি আছিলে, বনৰীয়া জীৱ জন্তু আছিলে। কিন্তু এতিয়া চাওঁ নাই, এতিয়া গোটেই শিলৰ ফেক্টৰী হৈ গ'ল, চাৰিওফালে কেৱল শিলৰ ফেক্টৰীয়ে। মই এতিয়া যিমান দূৰ এতিয়া মই যাম কেৱল শিলৰ ফেক্টৰীয়ে মই এতিয়া পাম। এতিয়া ইমান দূৰ বাৰু নাযাওঁগৈ, কিন্তু আপোনালোকে চাগে মোবাইল স্ক্ৰীণত চাগে দেখি পাইছে চাগে, গোটেই শিলৰ ফেক্টৰী হয়। এইবোৰ চাওঁ নাই, এইবিলাক গোটেই পাহাৰ চাহাৰ ভাঙি মেলি ডাঙৰ ডাঙৰ বিল্ডিং মুঠতে বনাইছে। সেইবিলাক ডাঙৰ ডাঙৰ বিল্ডিং হয়, এইবোৰ ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে। তো এনেকৈ এদিন শেষ হৈ যাব আৰু, এনেকৈ এদিন প্ৰাকৃতিক শোভা, প্ৰাকৃতিক পৰিৱেশ, প্ৰাকৃতিক নেচাৰ জেগাবোৰ এনেদৰে এতিয়া শেষ হ'বলৈ লৈছে আৰু লাহে লাহে। তো এইবোৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে অৰুণাচল চৰকাৰে, যিহেতু এইটো অসম চৰকাৰ নহয়, অকল অৰুণাচল চৰকাৰ বুলিয়ে নহয়, মানে আচলতে যিকোনো এটা পৰিৱেশ ভাল কৰিবলৈ হ'লে স্থানীয় মানুহো ভাল হ'ব লাগিব, চৰকাৰো ভাল হ'ব লাগিব। অকল চৰকাৰকে অকল দুখ দি লাভ নাই, স্থানীয় মানুহো ভাল হ'ব লাগিব। তো তেতিয়াহে আমাৰ চিৰসেউজ পৰিৱেশবিলাক সদায় জীয়াই থাকিব। চাং নাই, এইবিলাক গোটেই JCB এইবিলাক লৈ মেলি পূৰা এইবিলাক গা চব খান্দি মেলি, এইবোৰ চাং নাই, এইবিলাক পূৰা মানে গা চব খান্দি মেলি পূৰা শিল চিল উলিয়াই মেলি পূৰা নক'ব আৰু, পূৰা একদম শেষ কৰি দিছে, পূৰা একেবাৰে লুণ্ঠন কৰি দিছে পূৰা। আপোনালোকে এই ঘৰটোৰ পৰা দেখিছেনে বাৰু? এই ঘৰটো ৰেষ্ট হাউচ হয়। তো কিন্তু ৰেষ্ট হাউচ বুলি মানে ফ্ৰীকৈ কিন্তু আপোনালোকে উঠিব নোৱাৰিব। ইয়াত আপোনালোকে ৰেষ্ট ল'বলৈ হ'লে পাৰ হাৱাৰ 100 ৰুপিজ ইয়াত পে' কৰিব লাগিব। তো তেতিয়াহে আপোনালোকে পাৰিব। ইয়াত খোৱা বোৱাৰ ব্যৱস্থা আছে, তো ইয়াতে কিবা এটা খাই লওঁ আৰু। তো গাইজ, ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। আৰু যদি ভিডিঅ'টো যদি আপোনালোকে লাইক যদি পাইছে, অলপমান যদি ভাল যদি পাইছে, তেন্তে আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু মৰমতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট এটা ব্লগ লৈ মই অতি সোনকালে আপোনাৰ কাষলৈ মই উভতি, মই ভৱেশ চাইতে। তো আজিলৈ সামৰিছোঁ, বাই বাই, গুড বাই গাইজ, চি ইউ এগেইন লেটাৰ।